অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে কিন্তু এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি পইচা সোমোৱা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহতো পইচা সোমোৱা নাই, জুলাই মাহতো পইচা সোমোৱা নাই, এতিয়া সেইসকল লোকে কি কৰিব লাগিব, কি কৰিলে অৰুণোদয় আঁচনিৰ সকলো পইচা একেলগে লাভ কৰিব। মই আছে এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিলে আৰু আপোনালোকৰ একাউণ্টত এতিয়া অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা কেতিয়া সোমাব A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যিসকলে ফোন সেইটো দেখি আছে বা আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অহা মাহতো অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, সেইসকলৰ একাউণ্টত কিন্তু এই মাহতো অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এইবাৰ জুলাই মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা, কিছুমানৰ একাউণ্টত কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে, কিছুমানৰ একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এতিয়ালৈকে বা আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিটো আপোনালোকৰ জুলাই মাহৰ 1250 টকা আছে, অৰুণোদয় আঁচনিৰ পইচা কিন্তু এই মাহৰ পইচাটো সকলোৰে একাউণ্টত বৰ্তমান সোমাই আছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ গ'ল, আপোনাৰো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। জুলাই মাহৰ পইচা কিন্তু সকলোৰে একাউণ্টত বৰ্তমান সোমাই আছে। যদি আপোনালোকে একাউণ্ট চেক কৰিছে 10 তাৰিখৰ পিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আজি আপোনালোকে আপোনাৰ একাউণ্টত চেক কৰিব, আজি কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব পাৰে। ফাৰ্ষ্ট কিন্তু আপোনালোকৰ জুলাই মাহৰ পইচাটো দি দিব। তাৰপিছত কিন্তু 20 তাৰিখে আপোনাৰ যিটো জুন মাহৰ বাকী পে'মেণ্টটো আছে আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচাটো সোমোৱা নাই, তাৰপিছত কিন্তু সেইটো পইচা আপোনালোকৰ একাউণ্টত সোমাই যাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিলে, সেইসকলৰো কিন্তু পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া কিন্তু বহুতৰে যিহেতু 2-3টা একাউণ্ট, সেইকাৰণে আপোনালোকৰ যিটো একাউণ্ট আধাৰ কাৰ্ড বা ডিবিটি লিংক আছে, আপোনালোকে কিন্তু সেইটো একাউণ্ট চেক কৰিব লাগিব। বহুতে কিন্তু একাউণ্ট জমা কৰিছে আন এটা, কিন্তু পইচা সোমাই আছে আন এটা একাউণ্ট, সেইকাৰণে চেক কৰিব যিটো আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি বা আধাৰ কাৰ্ড লিংক আছে, আপোনাৰ কিন্তু যিকোনো চৰকাৰী আঁচনি পইচা সেইটো একাউণ্টত সোমাইছে, সেইকাৰণে আপোনালোকৰ ফিংগাৰ দি চেক কৰিব লাগিব যে আপোনালোকৰ যিটো একাউণ্টৰ সৈতে ডিবিটি লিংক আছে তাত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিটো বৰ্তমান বহুতৰে 2টাকৈ একাউণ্ট বা 3টাকৈ একাউণ্ট, সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত যিটো একাউণ্ট জমা দিছিল আপোনালোকে সেইটো একাউণ্ট চেক নকৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো একাউণ্ট আপোনালোকৰ ডিবিটি লিংক আছে, আপোনালোকে সেইটো একাউণ্ট চেক কৰিব। যিটো যিখিনি চৰকাৰী আঁচনিৰ পইচা ডিবিটি লিংকৰ জৰিয়তে সোমাইছে, সেইকাৰণে যিটো আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক আছে আপোনালোকে সেইটো একাউণ্ট চেক কৰক, আপোনাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল আজি।